বন্ধুসকল আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ট্ৰেভেলাৰ মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বন্ধুসকল আজি হ'ল 4 নম্বৰ ডে, মানে এতিয়া বাজিছে ৰাতিপুৱা 4:30। তো এতিয়া আছোঁ আমি মানে ৰাতিপুৱা 4:30 টি গাড়ীৰ পিছত, মানে ইয়াত মানে ছানছেট হয় ৰাতিপুৱা, মানে সূৰ্য ওলাই ৰাতিপুৱা চাই ভাল লাগে। কিন্তু আজি বৰষুণ বতৰ কাৰণে মানে সেইটো নহ'ল, সেইটো চাব নোৱাৰিম চাগে। তো বন্ধুসকল বৰ্তমান ইয়াতে আছোঁ, খুব ভাল লাগি আছে মানে। তো যোৱা ৰাতি মানে ভালদৰে টোপনি আহিল, মানে যিখন মানে ৰিজৰ্টত আছিল তো ভালেই হয়, সেইবাবে যোৱাকালি মানে টোপনি খুব ধুনীয়াকৈ আহিছে। তো অকল আজি মানে ইয়াৰ পৰা যাম, মানে ইয়াত এদিন থকা প্লেন আছিল। আজি ইয়াৰ পৰা মানে ওলাই যাম, নেপাল যাম আজি গৈ নাপাওঁ বাৰু, নেপাল যাম আজি মানে আৰম্ভ কৰিম। এতিয়া মানে আকৌ হাওৰালৈ যাম, কালি যেনেকৈ আহিছোঁ আজি আকৌ হাওৰালৈ যাম। গৈ পেলাই হাওৰাৰ পৰা আকৌ মানে আমাৰ মানে গুৱাহাটীলৈ যাবৰ কাৰণে মানে ৰেল ল'ম, ল'লেও কিন্তু আমি গুৱাহাটীত নাযাওঁ, আমি শিলিগুৰিত মানে নামিম। তো সেনেকৈ আৰু। তো বন্ধুসকল মানে আপোনালোকে বীজখন একবাৰ চাওক, কাৰণ কালি ৰাতি হৈছিল দেখাওঁতে। তো আজি মানে আৰু একবাৰ অলপ অকণমান দেখাওঁ, মানে বেলেগ ছাইড এটা। আপোনালোকে কালি সেইটো ছাইড দেখিছিল, মোৰ পিছফালৰ ছাইডটো। তো আজি যাম এইটো ছাইডে। তো ওলাওকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া। এখন গাড়ী, মানে কেনেকুৱা গাড়ী চাওক, মানে সৰু যদি ল'ৰা ছোৱালী থাকে আৰু মানে সিহঁতক উঠাই পেলাই গোটেই মানে এৰিয়াটো ঘূৰি থাকে আৰু ভাল লাগে এইবিলাক। তলত বহুত মানুহ আছে, তাত মানে সাগৰৰ ওচৰত বহুত মানুহ আছে। তো আম্মা আপাও তাতে আছে, চব তাতে আছে, খালি মই ইয়াত অকলে আছোঁ। চাব পাৰে, মানে কি ক'ম আপোনালোকক, মানে এইবিলাক যিমান দেখি আছে আপোনালোকে, এইবিলাক যিমান মানে অট্টালিকা দেখি আছে, চব একোটা মানে ৰিজৰ্ট। তো কিমান ৰিজৰ্ট আছে চাওক। মানে প্ৰথমত আৰম্ভ কৰি আছোঁ ৰাণীকুঠি, তাৰপিছত এইটো মেহেক। তো এনেকুৱা বহুত ৰিজৰ্ট আছে ইয়াত, মানে ঠাইখিনি মানে ক'ব গ'লে বহুতেই ধুনীয়া মানে এনেকুৱা আৰু যে মানে ইয়াত মানে সকলোৱে এই সাগৰৰ বতাহৰ সুবাস ল'ব আহে আৰু। তো এতিয়া তলত যাম বাৰু, তলত যামেই অকণমান দেৰিকৈ। ৰাতিপুৱা মই ভাবিলোঁ ৰাতিপুৱা ছানছেট চাব পাৰিম, কিন্তু ডাৱৰে আৱৰি আছে আকাশখনত, সেইবাবে নোৱাৰিলোঁ। তো সেয়ে আৰু এতিয়া মানে চাহ আহি আছে, বেপাৰী এটা আহি আছে, তাৰ পৰা চাহ খাম। মানে ভাবিছিলোঁ মানে ইয়াত চাহ ভাল লাগিব, মানে বতাহ ধুনীয়াকৈ বতাহ দি আছে, তো ভাল লাগিব চাহ খাই। তো ইয়াতে চাহ খাম এতিয়া। বন্ধুসকল এতিয়া মানে চাব পাৰে, ইয়াত তলত নামিছোঁ। মানে কালি ৰাতিলৈ এইবিলাকত মানে বহুত পানী আহিছিল। ৰাতি যেতিয়া মই আহিছিলোঁ তেতিয়া মানে এইবিলাকত বহুতেই পানী আহিছিল, কিন্তু এতিয়া ইয়াত একোৱে নাই। মানে এনেকুৱা হয়, মানে ৰাতি ইয়াত পানী বাঢ়ে আৰু মানে দিনত মানে পানীটো নামি যায়। তো দিনত মানে মানুহবিলাক তলত নামি আহে, কিন্তু ৰাতি মানুহবিলাক তলত নামিব নোৱাৰে, মানে বহুতো পানী থাকে ইয়াত। তো এনেকুৱা বহুতো মানুহ আছে ইয়াত, বীজখনত চাব পাৰে, এইবিলাক বহুত মানুহ আছে। তো ভাল লাগে আৰু এনেকৈ চাব পাৰে। এতিয়া মানে পানীটো ক'লৈ নামিছে, তো বহুত নামিছে। তো কালি ইয়াততো বহুত পানী আছিল, ইয়াত মানে ৰাতি বহুত পানী আছিল ইয়াত। তো অকণমান ওচৰত যাম এতিয়া, ভাল লাগে এনেকৈ। তো সেয়াই হ'ল বংগোপসাগৰ, মানে আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ, আমাৰ গুৱাহাটীৰ মানে যিটো মানে হাৰ্ট বুলি কোৱা হয়, তো সেই নদীখন আহি মানে ইয়াত পৰিছে, মানে বংগোপসাগৰত পৰিছে। এয়াই হ'ল সাগৰ বংগোপ। তো বন্ধুসকল লগ পাই আছোঁ অকণমান পিছত, মানে এতিয়া আৰু ইয়াত ভিডিঅ' নকৰোঁ। অকণমান পিছত আমি মানে ইয়াৰ পৰা যাম, যেতিয়া ৰিটাৰ্ণ হ'ম তেতিয়া আপোনালোকক দেখাম। তো বন্ধুসকল এতিয়া বাৰু দেখাই আছোঁ আপোনালোকক অকণমান পিছত। চাব পাৰে মানে মাছ মাৰি আছে ইয়াত। তো চাব পাৰে মাছমৰীয়াবিলাকে কি ডাঙৰ জাল লৈ মাছ মাৰি আছে। মানে সাগৰত মাছ মৰা আজি প্ৰথম দেখিলোঁ। তো মাছ পাইছেনে বা নাই নাজানো, কিন্তু মাছ মাৰি যাব ওলাইছে সিহঁতে। মোৰ মানে দেৰি হ'ল আহোঁতে, তো সেইবাবে দেখাব নোৱাৰিলোঁ। কিন্তু সাগৰত চাওক কি ডাঙৰ মাছ মাৰে, মানে কি ডাঙৰ জালেৰে মাছ মাৰিছে। বন্ধুসকল চাব পাৰে ইয়াত মানে কিবা ড্ৰাম লগাই পেলাই মানে মাছ ধৰে, নাজানো কেনেকৈ বা কি ছিষ্টেম। তো এইবিলাক চাব পাৰে। মাছচোন দেখাত নায়েই, কিন্তু মাছ কেনেকৈ ধৰিলে? তো তাত আছে মাছ, কিন্তু ইয়াত নাই। মাছত ধৰিলে কেনেকৈ? এতিয়া মানে ৰুমৰ পৰা যাম, ওলালোঁ মানে যাবলৈ। তো মানে ৰেডি আৰু যাব। তো
নতুনকৈ যাম আৰু ইয়াৰ পৰা ওলাই অকল এতিয়া যাওঁ ইয়াৰ পৰা তো এইখনতে আছিলোঁ আমি ৰাতি তো এতিয়া যাওঁ আৰু ইয়াৰ পৰা মানে আজি বিচৰ পৰা যাওঁ তো এতিয়া হাওৰালৈ যাব লাগিব আকৌ তো অলপচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আকৌ দীঘা ষ্টেচন পালোঁ আৰু এতিয়া মানে হাওৰা যাওঁ আকৌ দীঘাৰ পৰা মানে আজি হাওৰাৰ পৰা আকৌ ট্ৰেইন ল'ব লাগিব হেৰি শিলিগুৰিলৈকে যাম আৰু হাওৰাৰ পৰা শিলিগুৰিলৈকে যাম শিলিগুৰিৰ পৰা আকৌ নেপাল যাম তো ভিডিঅ'বোৰ চাই থাকিব বহুতে ভাল পাব আপোনালোকে তো এতিয়া আৰু আপোনালোকক দেখাই আছোঁ চাই থাকক ভিডিঅ' দীঘাৰ ভিতৰত সোমালোঁ এতিয়া দীঘা ষ্টেচনৰ ভিতৰত তো এতিয়া মানে ট্ৰেইনত যাই পেলাই হাওৰালৈ যাওঁ তো হাওৰাত লগ পাই আছোঁ হাওৰা ষ্টেচনত তো লগ দীঘাৰ পৰা ওলালোঁ তো বাই বাই দীঘা হাওৰা পালোঁ আকৌ এতিয়া আহি আৰু এতিয়া মানে নেক্সট ট্ৰেইন ধৰিব লাগিব মানে শিলিগুৰিলৈ যাব লাগিব আৰু নেক্সট তো এতিয়া গৈ আছোঁ মানে হাওৰা ব্ৰিজৰ ফালে মানে খোজকাঢ়ি যাম তো গাড়ীৰে গৈছোঁ বাৰু কিন্তু খোজকাঢ়ি যোৱা নাই তো এতিয়া খোজকাঢ়ি যাম মানে যোৱাৰ আগত যিহেতু আজি বাই বাই দিম হাওৰা তো সেইবাবে গৈ আছোঁ তো চাই থাকক বহুত ভাল লাগিব চাই থাকক ভিডিঅ'টো হ'ল চাওক গংগা নদী তো এয়া হ'ল গংগা নদী তো চাওক কেনেকুৱা অকল এয়া হ'ল হাওৰা ব্ৰিজৰ ওপৰত থকা মানে বজাৰ চাব পাৰে এইবিলাক তিহা গাজৰ চব্জিও আছে আৰু ইয়াত ঘড়ী বহুতে আছে তেনেকুৱা বস্তু এইবিলাক চশমা আগৰ ফালে দেখাই আছোঁ চাই থাকক তো এইবিলাক চাব পাৰে মানে গোটেই বজাৰে বহিছে ইয়াত মানে চব্জিৰ বজাৰ কাপোৰৰ বজাৰ ঘড়ীৰ বজাৰ তো বহুতো ইয়াত মানে এইবিলাক মানে দোকান মানে বহিছে তলত ফুটপাথত আৰু তো চাব পাৰে তো বন্ধুসকল ৱেলকাম টু হাওৰা ব্ৰিজ তো এইবিলাক আম তো চাব পাৰে এইবিলাক আম তাৰপিছত এইবিলাক আইনা আছে এইবিলাক এইটো কি নাজানো কচু নেকি সেইবিলাক তো এইখনে হ'ল হাওৰা ব্ৰিজ তো যামেই আৰু ভিতৰৰ ফালে তো বলকচোন সকলোৱে যাওঁ একেলগে আমি আপোনালোকে গৈ থাকক মোৰ লগত একেলগে মানে মই মানে ইয়াত সঁচাকৈ ইয়াত আছোঁ কিন্তু আপোনালোকে মানে ভিডিঅ'টো চাই আছে আৰু মোৰ তো সেনেকৈ গৈ থাকক মোৰ লগত তো বন্ধুসকল তো চাব পাৰে এইবিলাক মানে ইয়াত ওপৰত দোকান বহুত আছে মানে সৰু সুৰা দোকান বহুত আছে ওপৰত বহুত দোকান আছে মানে কি খাব আপোনালোকে গোটেই বস্তু দোকান আছে ইয়াত নদী গংগা নদী আপোনালোকক অকণমান আগতে তাৰ পৰা তলত দেখাইছিলোঁ আৰু এতিয়া ভালকৈ দেখাই আছোঁ আপোনালোকক তো এই হ'ল গংগা নদীৰ ওপৰত থকা হাওৰা ব্ৰিজ ৰবীন্দ্ৰ সেতু বহুতো ভাল লাগিছে ব্ৰিজখনৰ ওপৰত আহি কিমান গাড়ী আছে ইয়াত মানে কিমান যে গাড়ী পাৰ হৈ আছে ইয়াত তো চাওক এইবিলাক মানে আপোনালোকক কৈছোঁৱে আগৰ ভিডিঅ' এটাত বহুতে বিজি চিটি হয় এইখন বহুত বিজি মানে সকলো মানুহৰে মানে নিজা নিজা কাম এৰি পেলাই মানে কাৰো ফালে চাবৰ সময় নাই সকলো মানুহে নিজা নিজা কাম কৰি থাকে মানে কোন আহিছে কোন গৈছে সেইবিলাক কাৰো চাবৰ সময় নাই তো চাওক এই চাইনবোৰ্ডবিলাকত লিখা আছে আৰু দীৰ্ঘ ৭৬ বছৰ ধৰে আপোনাৰ চেৰাই নিয়োজিত এই ৰবীন্দ্ৰ সেতু এই সেতুকে সুন্দৰ ৰাখুন মতলব এই সেতুখনক মানে সুন্দৰ ৰাখিব দিছে আৰু মানে এইখনৰ নাম ৰবীন্দ্ৰ সেতু চাগে ৰবীন্দ্ৰ সেতু হ'ব পাৰে তো ইফালে পাৰ হ'ব পাৰি চাগে ৰাস্তা নাজানো আৰু চাব পাৰে মানে ওপৰৰ পৰা একদম মাজৰ পৰা সেইখন এখন মানে ব্ৰিজ সেইখন ব্ৰিজত বাৰু আমি আজি নাযাওঁ বাৰু এতিয়া পিছত কেতিয়াবা আহিলে যাম বাকী চাব পাৰে গংগা নদীৰ ওপৰৰ পৰা একদম মাজৰ পৰা কৰি আছোঁ মানে ব্ৰিজৰ মাজৰ পৰা মানে বন্ধুসকল গাড়ী গ'লে মানে ব্ৰিজখন বহুতে কঁপি থাকে মানে ভাইব্ৰেশ্যন হৈ থাকে গৈ আছোঁ হাওৰা ব্ৰিজৰ পৰা মানে এতিয়া মানে বেলেগত যাব লাগিব তো ইয়াৰ পৰা বাই বাই তো এইটোৱে আছিল এতিয়া মানে ষ্টেচন যাম তো গৈ থাকক তো ক'ত গৈ আছোঁ চাই থাকক তো কৈছোঁ চাগে নেপাল যাম বুলি আপোনালোকক তো এতিয়া নেপাল গৈ আছোঁ অলপ এতিয়া মানে ট্ৰেইন ৰখি আছোঁ তো ট্ৰেইন আহিলে যাওঁ আৰু আমি NGP লৈ গৈ মানে আগৰ যাত্ৰাটো আপোনালোকক দেখুৱাম বাৰু তো চাই থাকক ভিডিঅ'টো আজি গধূলি মানে হাওৰাখন এৰি আছোঁ এতিয়া
মানে আৰু আজিৰ পৰা মানে হাওৰা তো আজিৰ পৰা মানে যাওঁগৈ আৰু হাওৰাৰ পৰা তো লগ পাই আছোঁ কালি ৰাতিপুৱা মানে আজি গোটেই ৰাতি ট্ৰেইনত ট্ৰেভেল কৰিব লাগিব তো লগ পাই আছোঁ কালি ৰাতিপুৱা তো বন্ধুসকল এতিয়া বাজিছে ৰাতি 1টা আৰু এইখন চাব পাৰে ফাৰাক্কা ব্ৰিজ তো মানে চাওকচোন বহুতেই ধুনীয়া মানে একফালে মানে গাড়ী গৈ আছে আৰু একফালে মানে ৰেলখন গৈ আছে চাব পাৰে তো এতিয়া বাৰু গাড়ী কম আছে ইয়াত তো চাওকচোন এইখনে হ'ল ফাইনেলি NJP আহি পালোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ যদি এই ভিডিঅ' চাই ভাল পালে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো বন্ধুসকল আজিলৈ বাই বাই লগ পাই আছোঁ নেক্সট ভিডিঅ'ত